হেল্ল' এণ্ড স্বাগতম দোস্ত আপোনালোকৰ মনত কেতিয়াবা এটা এনেকুৱা কুৱেশ্যন আহে নেকি আপোনাৰ ফোনটো কিয় দিনক দিনে শ্ল' হৈ গৈ আছে মানে আমাৰ ফোনবিলাক প্ৰায় 8 মাহ বা 1 বছৰ বা 1.5 বছৰ যোৱাৰ পিছত আমাৰ ফোনবিলাক স্মাৰ্টফোনবিলাক কিয় শ্ল' হৈ গৈ থাকে মানে দিনক দিনে বেছিকৈ শ্ল' হৈ হোৱা দেখা যায় ইভেন মোৰ ফোনটো শ্ল' হৈ যায় মানে আমি ভাবোঁ যে ফোনটো দেৰি হৈছে যেহেতু বহুত দুৰ্বল হৈ গৈছে কিন্তু দুৰ্বল হোৱাৰ কাৰণ হয়তো আমিয়েই নেকি আপোনালোকৰ মনত এইটো কুৱেশ্যন কেতিয়াবা আহিছে নেকি আপোনাৰ ফোনটো কিয় ইমান শ্ল' আহি থাকে কিয় ইমান শ্ল' হৈ থাকে আজি মই ক'বলৈ বিচাৰিম এই প্ৰশ্নটোৰ উত্তৰ সকলোৱে জানিব বিচাৰে এই প্ৰশ্নটোৰ উত্তৰ আৰু সকলোকে মই দিবলৈ চেষ্টা কৰিম যে কিয় হয় বহুতবিলাক কাৰণ আছে তাৰে মাজত মই কেইটামান কাৰণ মই আপোনালোকক কম একেটা কাৰণ আপোনালোকে মনোযোগ দি শুনিব যদি আপোনালোকে মনোযোগ দি শুনে আৰু একেটা কথা মানি চলে তেতিয়াহ'লে আপোনাৰ ফোনটো আৰু শ্ল' হোৱা বন্ধ হ'ব মানে আপোনাৰ ফোনটো যিমান শ্ল' হৈ আছিল সিমান শ্ল' আপোনাৰ এতিয়াৰ পৰা আপুনি শ্ল' নাপাব আমি দোকানৰ পৰা বা ক'ৰবাৰ পৰা তৎক্ষণাতে আমি এটা ফোনটো কিনি আনো নতুন ফোন এটা কিনি আনিলোঁ কিন্তু প্ৰায় নতুন ফোনটো 8 মাহ বা 1 বছৰ বা 1.5 বছৰ যোৱাৰ পিছতে সেই ফোনটো শ্ল' হ'বলৈ আৰম্ভ কৰে আৰু সেই ফোনটো শ্ল' এনেকুৱাকৈ হ'বলৈ ধৰে যে সেই ফোনটোৰ মানে কেপাচিটিয়ে দুৰ্বল হৈ যায় বুলি আমি ভাবোঁ যে এই ফোনটো সঁচাকৈ কামত নিদিয়া হ'ল আৰু কেতিয়াবা কিছুমান বহুত ব্যক্তিয়ে শ্ল' হয় কাৰণে ফোনটো দলি মাৰি ফিনিছ কৰি দিয়ে সঁচা কথা কৈছোঁ এইটো যে বহুত ল'ৰা ছোৱালীয়ে খং উঠে মানে এই ফোনটোৰ কাৰণে ফোনটো কিয় শ্ল' হৈ যাই থাকে তো এই ফোনটো শ্ল' হোৱাৰ কেইটামান কাৰণ ক'ম মই আৰু এই কাৰণকেইটাৰ 1 নম্বৰ কাৰণটো হৈছে আপোনালোকৰ এপ্লিকেশ্যন মানে আমাৰ ফোনবিলাকত বহুতবিলাক এপ্লিকেশ্যন ভৰ্তি কৰি থৈ দিওঁ আমি যাৰ ফলত আমাৰ এপ্লিকেশ্যনবিলাকে কি কৰে ষ্ট'ৰেজ প্ৰব্লেম খাই পেলাই মানে আমাৰ ফোনটোত থকা যিবিলাক ষ্ট'ৰেজ আছে যিবিলাক ষ্ট'ৰেজ মানে MB GB যিখিনি আছে সেই ফোনৰ ষ্ট'ৰেজবিলাক সেই এপ্লিকেশ্যনবিলাকে খাই পেলাই আৰু খোৱাৰ পিছত কি হয় আমাৰ ফোনটো শ্ল' হ'বলৈ আৰম্ভ কৰে এইটো 1 নম্বৰ কাৰণ মই এই কাৰণটো একবাৰ বুজাই দিছোঁ আপোনাক যে আমাৰ ফোনবিলাকত আমি এপ্লিকেশ্যনবিলাক ইনষ্টল কৰি থাকোঁ মানে যিমানবিলাক এপ্লিকেশ্যন আমাক লাগে সিমানবিলাক এপ্লিকেশ্যনৰ বাহিৰত আমাৰ বেছি এপ্লিকেশ্যন আমি ইনষ্টল কৰি ৰাখোঁ তো আপোনালোকে এটা কাম কৰিব যে A to Z মানে ফোনটোৰ আৰম্ভণিৰ পৰা একদম শেষলৈকে এপ্লিকেশ্যনবিলাক চাওক গোটেইবিলাক এপ্লিকেশ্যন যিমানবিলাক এপ্লিকেশ্যন আছে তাৰ মাজত আপোনাক কোনটো ইম্পৰ্টেণ্ট মানে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট দুদিনত লাগি থকা মানে ধৰক এসপ্তাহৰ মূৰতো লাগিব দুদিনৰ ভিতৰতো লাগিব ডেইলি ইউজ কৰা এইকেইটা এপ্লিকেশ্যন আপুনি ৰাখি বাকী যিমানবিলাক এপ্লিকেশ্যন আছে গোটেই এপ্লিকেশ্যনবিলাক আপুনি আনইনষ্টল কৰি দিয়ক তাৰপিছত আপোনাৰ ফোনটো চাওক যে লাহে লাহে আপোনাৰ ফোনটো অলপমান স্পীড হ'বলৈ আৰম্ভ কৰিব প্ৰত্যেকবিলাক স্মাৰ্টফোনৰ নিজা নিজা কেপাচিটি এটা থাকে হয়নে এই কেপাচিটিটো প্ৰত্যেকবিলাক ফোনত থাকে যদিও আমি নিজে আমি কেপাচিটিবিলাক দুৰ্বল কৰি গৈ থাকোঁ নিজৰ ফাইদাৰ কাৰণে আমি নিজৰ ফাইদাৰ কাৰণে এই ফোনটো বেয়া কৰি গৈ থাকোঁ তো লছটো আল্টিমেটলি আমাৰেই হয় নিশ্চয় আৰু 2 নম্বৰ কাৰণ হৈছে আমাৰ এপ্লিকেশ্যনবিলাক যে আমি আপডেট দিওঁ মানে নতুন যিমানবিলাক এপ্লিকেশ্যন আছে এপ্লিকেশ্যনবিলাক প্ৰত্যেকটা এপ্লিকেশ্যনৰ নিজৰ নতুন আপডেট আহি থাকে তো আমাৰ এই এপ্লিকেশ্যনবিলাক যিমানবিলাক আমাৰ এপ্লিকেশ্যন আছে ফোনত থকা যিমানবিলাক আমাৰ এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যনবিলাক আমি আপডেট দি থাকোঁ মানে আমাক প্ৰয়োজন নহ'লেও কেতিয়াবা আমি নিজে আপডেট দি ৰাখি থৈ দিওঁ মানে কেতিয়াবা প্ৰয়োজন হয় আপডেট দিব লাগে কিন্তু কিয় আপডেট দি ৰাখোঁ আমি সেই আপডেট দি ৰখাৰ কাৰণেও বেছি ষ্ট'ৰেজ প্ৰব্লেম আহি পৰে আৰু ষ্ট'ৰেজ প্ৰব্লেমৰ কাৰণে কি হয় আমাৰ ফোনবিলাক শ্ল' হ'বলৈ ধৰে মানে মই আপোনাক এটা উদাহৰণ দিছোঁ আমাৰ যিটো হোৱাটছআপ আছিল আগতে ফিচাৰ বহুত কম আছিল আৰু নতুন ফিচাৰৰ কাৰণে নতুন আপডেট আহি আছে যেনে ধৰক ডাৰ্ক মোড আহিছে বা কোনোবাই বহুতবিলাক নতুন ছিষ্টেম হৈছে যেনে ষ্টেটাছ দিয়া ছিষ্টেম আহিল ফটো বা যিকোনো লিখি দিয়া বা এনেকুৱা ছিষ্টেমবিলাক দিয়াৰ কাৰণে নতুন ষ্ট'ৰেজ প্ৰব্লেম আহি আছে কাৰণ সেই আপডেট দিয়াৰ লগে লগে তাত বহুত ফিচাৰ জম লাগিল মানে বেছিকৈ আহি গ'ল আৰু যাৰ ফলত কি হয় আমাৰ হোৱাটছআপটোৰ MB বেছি হৈ যায় আৰু যাৰ ফলত কি হয় আমাৰ ষ্ট'ৰেজ প্ৰব্লেম বেছিকৈ আহে মানে ষ্ট'ৰেজ বেছিকৈ খাব MB বেছিকৈ খাব তেতিয়া আমাৰ ফোনটো শ্ল' হ'বলৈ ধৰে তো আমাৰ এই যোনবিলাক এপ্লিকেশ্যন আছে এপ্লিকেশ্যনবিলাক আপডেট আমি দিয়াৰ প্ৰয়োজন আছেও আৰু নাইও যদি আমাৰ এপ্লিকেশ্যনবিলাক আপডেট দিয়াৰ প্ৰয়োজন আছে কিয় জানেনে আমাৰ এপ্লিকেশ্যনবিলাক আপডেট দিয়াৰ কাৰণ হৈছে নতুন আপডেট দিয়াৰ লগে লগে আমাৰ আগৰ ছিষ্টেম যিটো আগৰ ভাৰ্চন আছিল আগৰ ভাৰ্চনটোত যদি কিবা হেক বা ক্ৰেক কিবা হৈও আছে তেতিয়াহ'লে নতুন আপডেটটোত আমাৰ ছিকিউৰিটি ছিষ্টেমটো অলপমান বেটাৰ হ'ব নতুনকৈ মানে আমাৰ ছিকিউৰিটি ছিষ্টেমটোৰ কাৰণে আমাক
প্ৰয়োজন হয় আমাক আপডেট দিয়াৰ, কাৰণ ছিকিউৰিটি ছিষ্টেমটো আমাৰ যদি হেভি নহয় তেতিয়াহ'লে আমাৰ প্ৰব্লেম হৈ যায়। আৰু ছিকিউৰিটি ছিষ্টেমটো আমাৰ মাজে মাজে চেঞ্জ হৈ থাকে, যিমানে আপডেট চলি থাকিব সিমানে আমাৰ ছিকিউৰিটি ছিষ্টেমটো চেঞ্জ হৈ থাকে, মানে সিহঁতে আমাৰ প্ৰটেকশ্যন দিয়াৰ কাৰণে, সেইটো কথা কৈছোঁ মই। আৰু এই ছিষ্টেমটোৰ কাৰণে আমাৰ আপডেট দিবলগীয়া হয়, কিন্তু আপডেট দিয়াৰ লগে লগে আমাৰ ফোনটোত ষ্ট'ৰেজ প্ৰব্লেম বেছিকৈ আহে, আৰু যাৰ ফলত আমাৰ ফোনটো শ্ল' হ'বলৈ ধৰে। সকলো ছফ্টৱেৰ বা সকলো এপ্লিকেশ্যন আপুনি আপডেট দিয়াৰ প্ৰয়োজন নাই। যিকেইটা আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সেইকেইটা আপুনি আপডেট দিয়ক, বাকীকেইটা আপুনি আপডেট নিদিয়াকৈ ৰাখক, ন' প্ৰব্লেম। কিছুমানত আপডেট নিদিলেও প্ৰব্লেম একো নহয়। চাওক, আপডেটবিলাক আপোনাৰ ফোনটো চাই আপডেটবিলাক নাহে। আপডেটবিলাক যিবিলাক নতুন নতুন ফিচাৰ দি পেলাই আপডেট দিয়া এটা এপ্লিকেশ্যন, সেই এপ্লিকেশ্যনবিলাক আপোনাৰ ফোনটো চাই পেলাই নাহে। যিবিলাক নতুন লেটেষ্ট ফোন আছে, নতুন ফোনবিলাকক চাইহে নতুন নতুন আপডেটবিলাক দিয়া হয়। কিন্তু আপোনাৰ ফোনটো হৈছে পুৰণা, আৰু আপোনাৰ ফোনটো পুৰণা হোৱাৰ লগে লগে কি হ'ব, নতুন আপডেটটো মানে একদম হেভি যিটো নতুন আপডেট দিব, সেই আপডেটটো লোৱাৰ পিছত আপোনাৰ কি হ'ব, আপোনাৰ ফোনটো নিশ্চয় সেই এপ্লিকেশ্যনটো মানে সেই আপোনাৰ যিটো ছিষ্টেম আছে অপাৰেটিং ছিষ্টেমটো, সেই আপোনাৰ অপাৰেটিং ছিষ্টেমটো হয়তো তাক কেপাচিটি ৰাখিব নোৱাৰে, তাৰ কেপাচিটিটো ৰাখিব নোৱাৰিব পাৰে। তাৰ কাৰণেও বহুত ক্ষেত্ৰত শ্ল' হোৱা দেখা যায়। আৰু অপাৰেটিং ছিষ্টেমৰ ক্ষেত্ৰতো ছেইম এইটোৱে কথা, যে অপাৰেটিং ছিষ্টেমটো আমাৰ আপডেট খুজি থাকে। মোবাইল ফোনবিলাকৰ নতুন নতুন লেটেষ্ট ফোনবিলাকৰ কাৰণে আপডেট আহি থাকে, আৰু নতুন নতুন ফোনবিলাকৰ কাৰণে কাৰণ ডেইলি ফোন আহিয়ে থাকে মাৰ্কেটত, প্ৰত্যেকটা ডেইলি ফোন আহি থাকে। যেনে ধৰক MIৰ ডেইলি ফোন আহি থাকে, ডেইলি বুলিয়ে ক'ব পাৰি, মানে বহুত জল্দি ফোনবিলাক আহি থাকে, আৰু যাৰ ফলত কি হয়, নতুন নতুন ফোনবিলাকৰ কাৰণে, এই লেটেষ্ট ফোনবিলাকৰ কাৰণে নতুন নতুন আপডেটছবিলাক দিয়া হয়। এই আপডেটছবিলাক যদি আমাৰ জেনেৰেল মানে আগৰ ফোনত যদি দিব লগা হয়, দিলেতো এনেকুৱা প্ৰব্লেম আহিবই, নিশ্চয় বুজি পাইছে। অপাৰেটিং ছিষ্টেমটো আপডেট দিলেও আপোনাৰ এই ছেইম ধৰণৰ প্ৰব্লেম আহিব পাৰে, মানে শ্ল' হ'ব পাৰে। আৰু শ্ল' হ'ল আৰু এটা কাৰণ হৈছে বেটাৰী। মানে আমাৰ বেটাৰীটো দিনক দিনে মানে 8 মাহ 1 বছৰ বা 1.5 বছৰ যোৱাৰ পিছত লাহে লাহে আমাৰ বেটাৰীটো পুৰণা হৈ আহে বা পুৰণি হৈ আহে। তো এই আমাৰ বেটাৰীটো যিমানেই পুৰণি হৈ আহিব, সিমানে আমাৰ বেটাৰীটো কি হ'ব, হিট হ'বলৈ ধৰে, মানে বহুত গৰম হয়। অকণমান চলোৱাৰ লগে লগে বহুত হিট হৈ যায়, মানে গৰম হ'বলৈ ধৰে, আৰু যাৰ ফলত আমাৰ ফোনটো গৰম হয়। বেটাৰীটো গৰম হ'ল মানে কি, আমাৰ অপাৰেটিং ছিষ্টেমটো গৰম হৈ যাব, মানে আমাৰ ফোনৰ যিটো CPU আছে, CPUটো গৰম হ'বলৈ ধৰে, আৰু ফোনটো যেতিয়া গৰম হ'বলৈ ধৰিব, তাৰ প্ৰচেছিং পাৱাৰটো অকণমান কমি যাব, কাৰণ প্ৰচেছৰখন যেতিয়া গৰম হ'বলৈ ধৰিব, প্ৰচেছৰখনক সদায় ঠাণ্ডা লাগে, কাৰণ প্ৰচেছৰখন এনেও কাম কৰি থকাৰ কাৰণে এই প্ৰচেছৰখন গৰম হৈয়ে যায়। কিন্তু যেতিয়া বেটাৰীটো গৰম হ'ব, বেটাৰীটো গৰম হোৱাৰ লগে লগে কি হ'ব, আপোনাৰ প্ৰচেছৰখন গৰম হ'ব। প্ৰচেছৰখন গৰম হ'লে আপোনাৰ ফোনটো নিজে কাম কৰা অলপমান শ্ল' কৰি দিব, মানে প্ৰচেছৰখনে কাম কৰে, প্ৰচেছৰখনে কাম কৰা অলপমান শ্ল' কৰি দিব। তো এনেকৈ আপোনাৰ বেটাৰীৰ কাৰণেও আপোনাৰ ফোনটো লাহে লাহে শ্ল' হ'বলৈ ধৰে। আৰু একদম শেষত মেইন কাৰণটো হৈছে মেনুফেকচাৰিং। আমাৰ ফোনবিলাকৰ যিবিলাক কোম্পেনী আছে, মেনুফেকচাৰিং কৰা কোম্পেনী আছে, সেই কোম্পেনীবিলাকে আপোনালোকক বা সকলোকে বা আমাকে মানে কোনো এজন ব্যক্তিকে যে এনেকুৱাকৈ নিদিয়ে, মানে এটা ফোন 5 বছৰ 6 বছৰলৈকে চলাবৰ কাৰণে। কাৰণ প্ৰত্যেকটা ফোন এনেকুৱা ধৰণে বনায় যে 1.5 বছৰ বা 2 বছৰ যোৱাৰ পিছত আপুনি ফোনটো চেঞ্জ কৰিব লগা হ'বই। সিহঁতে এনেকুৱা ধৰণে ফোনবিলাক বনায় যাতে ইমান বেছি দিন যাতে ফোনটো নাযায়, ইমান দিনৰ কাৰণে যাতে ফোনটো যাব নোৱাৰে। আচলতে মেনুফেকচাৰিঙৰ কাৰণে এইবিলাক কাম কৰে সিহঁতে। মেনুফেকচাৰিঙত মানে এনেকুৱা কাম কৰে যাতে সোনকালে ফোনটো বেয়া হয়, আৰু সোনকালে যাতে আপুনি নতুন ফোন এটা কিনি আনি যাতে নতুন ফোন এটা এনজয় কৰিব পাৰে, নতুন ফোন এটা আনি চলাব পাৰে। লেটেষ্ট যিকোনো নতুন আপডেটছ আহে, আৰু নতুন আপডেটছবিলাক দি পেলাই নতুন লেটেষ্ট ফোন ওলায়। লেটেষ্ট ফোনটো মানে আপুনি লওক আৰু মানে আপুনি চলাওক আৰু। তো সেইৰ কাৰণে এইটোৰ কাৰণেও আচলতে আমাৰ ফোনবিলাকো মানে প্ৰব্লেম বেলেগ ধৰণৰ দেৰি হোৱাৰ লগে লগে 1.5 বছৰমান যোৱাৰ পিছৰ পৰাই নতুন প্ৰব্লেম দিবলৈ আৰম্ভ কৰে। তো আজি নিশ্চয় জানিলে কি কাৰণত মানে আপোনাৰ ফোনটো লাহে লাহে 1.5 বছৰ বা 2 বছৰ বা 2 বছৰ যাবই নালাগে, 1.5 বছৰ আজিকালি প্ৰায় 1 বছৰৰ পৰা 1.5 বছৰৰ ভিতৰতে আপোনাৰ ফোনটো শ্ল' হ'বলৈ ধৰে। আপোনাৰ নহয়, মোৰটোও শ্ল' হয়। মোৰ ফোনটো ইভেন শ্ল' হৈ যায়, কাৰণ ষ্টেটাছবিলাক চাওঁতে বাপৰে বাপ, ষ্টেটাছবিলাক চাওঁতে ষ্ট'ৰেজ ফুল হৈ যায়, আৰু তাতেও আমাৰ লাগি গ'ল লেঠা। চ' এনেকৈ বহুতবিলাক আমাৰ প্ৰব্লেম আছে, বহুতবিলাক প্ৰব্লেম দি পেলাই মেনুফেকচাৰিং কৰা হয়, যাতে আমাৰ ফোনটো 1.5 বছৰমানৰ ভিতৰতে যাতে আমাৰ ফোনটো চেঞ্জ কৰিবলগীয়া হয়। তো এইবিলাকে কাৰণ, আপোনালোকে এইবিলাক কাৰণ মানি চলক। কিছুমান মই কৈছোঁ, যিবিলাক আগতে কৈছোঁ, এপ্লিকেশ্যনবিলাক আনইনষ্টল কৰি দিব। তো গোটেই এইবিলাক কাৰণ যদি আপুনি মানি চলিব পাৰে, তেতিয়াহ'লে আপোনাৰ ফোনটো অলপমান শ্ল' হোৱাটো কমি যাব। আপোনাৰ ষ্ট'ৰেজ প্ৰব্লেমটো ফ্ৰী ৰাখিব, আপোনাৰ যিখন ফোন মেমৰি আছে, ফোন মেমৰিখন ফ্ৰী ৰাখিব, বেছিকৈ ৰাখিব, যাতে আপোনাৰ ফোনটো শ্ল' হ'ব নোৱাৰে। আৰু কিছুমান ফোন
তেনেকুৱাকৈ ৰাখিলেও শ্ল' হয় আৰু সেইবিলাক ফোনটো আৰু কি কৰিব মেনুফেকচাৰিং প্ৰব্লেম তো আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব পাৰিলে বা শ্বেয়াৰ কৰি দিব থেংক ইউ ছ' মাছ থেংকছ ফৰ ৱাচিং বাই আজি ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ ভাল লাগিলে এনেও ছাবস্ক্ৰাইব কৰিব বাই